সকলোকে মাধুৰীৰ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে উৰুকা আৰু উৰুকাৰ দিনা মই এয়া কামত লাগি আছোঁ, ৰান্ধি আছোঁ আৰু ইফালে মোৰ ল'ৰাই মোৰ লগত কাম কৰিছে। ইটোৰ পিছত সিটো তেওঁ ব্যস্ত পূৰা, দেখিছেনে? এইফালে মই বনালোঁ ব্ৰকলি, ফুলকবি, আলু আৰু ভাজি, এইফালে দালি আৰু এইফালে বইল দিম। যিহেতু আমি মানুহ দুজন, ল'ৰাক মই বনাই কৰি খোৱালোঁ আৰু আমাৰ দুজনলৈ দুপৰীয়া সাজ ৰেডি কৰিছোঁ আৰু এইফালে এয়া বেঙেনা ফ্ৰাই কৰি আছোঁ। এই সন্ধিয়া ভাইটিহঁত পালেহি আহি মমায়েকক পাই কিমান ফূৰ্তি, মমায়েকৰ লগতেই থাকিব বিচাৰে আৰু আমি এতিয়া ৰাতিৰ সাজ সাজু কৰোঁগৈ বনাবৰ বাবে। চিতল মাছ সৰিয়হ দি বনালে সুস্মিতাই আৰু এইফালে মাছ ফ্ৰাই কৰিলে হাজবেণ্ডে, এইফালে মই বেঙেনা ফ্ৰাই কৰিলোঁ আৰু এয়া কোমোৰা আৰু হাঁহৰ মাংস, এইফালে ভাজি অকণ আছিলে দিনৰ ভাগৰ আৰু এইফালে গাহৰি চব চব্জি মিক্স কৰি বনালে বৰ ধুনীয়া লাগিলে খাবলৈ। একেই আমাৰ উৰুকাৰ দিনটো পাৰ হ'ল। আজি এতিয়া ৰাতিপুৱা বিহু দিনা, ৰাতিপুৱা সময় হৈছে আৰু আমি গা ধুই আজৰি হৈ ঘৰ দুৱাৰ মুচি আজৰি হৈছোঁ আৰু এতিয়া বিহুৰ যি মেজি নিয়ম মই চোতালতে অকণমানকৈ কৰিছোঁ আৰু এতিয়া আমাৰ মেজি জ্বলোৱা পৰ্ব আৰম্ভ হ'ব আৰু তেওঁ মানুহজনে মেজিৰ ওচৰত সেৱা কৰিছে, গতিকে মেজি জ্বলাব আৰু মই সেই সময়ত উপস্থিত নাছিলোঁ ইয়াত। মই সকলোৰে বাবে চাহ বনাবৰ বাবে পাকঘৰত আছিলোঁ, গতিকে সকলোৰে বাবে চাহ আৰু পিঠা পনা, মোৱা আলু যিহেতু খাব লাগে, মোৱা আলু বইল কৰিলোঁ আৰু মই উলিয়াই লৈ আহিম সকলো আৰু তেওঁলোকে মেজি জ্বলাবলৈ চেষ্টা কৰি আছে আৰু মেজি আমি সকলোৱে সেৱা কৰিম, তাৰপিছতে সকলোৱে জা জলপান খাম। এনেদৰে আমাৰ যি পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰি যাম। এয়া আমি দুয়োজনীয়ে চাহ আৰু জলপান সকলোৰে বাবে লৈ আহিছোঁ। এয়া চাহৰ লগত মই মোৱা আলু দিছোঁ, মোৱা আলু সকলোৱে খালে আৰু যি পৰম্পৰা, গতিকে মোৱা আলু খাব লাগে বিহুত, মাঘৰ বিহুৰ দিনা। গতিকে আমি সকলোৱে মেজিৰ ওচৰত বহি মোৱা আলু খালোঁ, চাহৰ লগত পিঠা পনা সকলোবোৰ খোৱা হ'ল আৰু এনেকৈ মানে দুষ্ট হৈছে। তেওঁ সেয়া পিঠা আনিছে আয়েকৰ পৰা, নমো দিব মানে তেওঁ জুইত দিব, মোক দিয়া দেখিলে যে পিঠা, গতিকে মেজিত তেওঁ পিঠা দিবলৈ কৈছে আৰু সেয়া দুষ্ট ইমান ঘূৰি ফুৰিছে, মানে ৰখাব নোৱাৰি, যিটো লাগেই আৰু চব ল'ৰা ছোৱালীয়ে তেনেকুৱা অকৰা হয়নে নহয় নাজানো, কিন্তু আমাৰ এইকণ মানে অকণমান বেছিয়ে দুষ্ট হৈছে। গতিকে তেওঁক জোৰ কৰি টানি আনিব নোৱাৰা নিচিনা হৈছে। সকলোৱে চাহ জলপান খাই এয়া মই স্বৰ্গদেউক প্ৰথম গামোচাখন আগবঢ়ালোঁ, আজি বিহুৱানখন, আৰু এনেকৈ সেৱা ভাগ কৰিলোঁ তেওঁক। তাৰপিছতে মোৰ আলহী আহিলেহি, মানে মোৰ ভণ্টি ওলালেহি। ডিব্ৰুগড়ৰ পৰা আহি গ'লোঁ বিহু খাবলৈ বাইদেউ ঘৰত। এয়া মোৰ আলহী, মোৰ একদম ভণ্টি, মৰমৰ ভণ্টি। আলহী নহয়, ডিব্ৰুগড়ৰ যেতিয়া আলহী ন, ভণ্টি বিহুৰ প্ৰথম আলহী আকৌ। সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।